হেল্ল' বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই গৈছোঁ আজি জুবিন ক্ষেত্ৰ। তো আপোনালোকক কিছু এই ভিডিঅ'টোৰ জৰিয়তে কিছু আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এনেকৈ গৈ আছোঁ জৰাবাটেৰে, ঠিক আছে। এই আহি পালোঁ জুবিন ক্ষেত্ৰ, লোকেশ্যন হিচাপে সোণাপুৰ। তো মই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ যে মই কিছু দৃশ্য আপোনালোকক দেখাম। ভিডিঅ'ত গৈ আপোনালোকে চাই থাকক ভিডিঅ'টো বলক। আৰু জুবিন দা কি আছিলে সকলোৱে গম পাই জানে, মই আৰু বেলেগে ক'বলৈ নাযাওঁ। তো এইবাৰ যে আপোনালোকে সৰু সুৰা দোকান দেখিছে, সিহঁতে এটা সৰু এটা সংস্থান পাইছে য'ত নিজে কিবা এটা কৰি খাবলৈ। এই জুবিন দা মৰম ভাল পোৱা আৰু জুবিন দাই কি আছিলে এই প্ৰুফ। তো বলক ভিডিঅ'টো চাই থাকক আপোনালোকে, মই কিছু আপোনালোকৰ দৃশ্য দেখাম। তো এনেকৈ মই জুবিন দাৰ ওচৰত সেৱা কৰিলোঁ, যাতে জুবিন দাই সোনকালে ন্যায়টো পায়, সেইটোৱে কামনা কৰিছোঁ। আৰু সকলো অসমবাসীয়ে সেইটোৱে কামনা কৰিছে যে জুবিন দা সোনকালে ন্যায় পোৱাটো। তো মই সেইটোৱে বিচাৰিছোঁ। তো দাদাক সেৱা কৰাৰ পিছত মই দেখিছে আপোনালোকে ইয়াৰ মানুহে দিয়া মৰম ভাল পোৱা। এয়াই জুবিন দাৰ মন্দিৰ আৰু জুবিন দাৰ চিতাখন ইয়াতে জ্বলোৱা হৈছিলে। তো মই জুবিন দাৰ পৰা আশীৰ্বাদ ল'লোঁ, জুবিন দাৰ মৰম জনালোঁ। আৰু আপোনালোকে নিশ্চয় আহিব, ভাল লাগিব। জুবিন দাক মৰম দি জুবিন দাই আশীৰ্বাদ কৰিব আপোনালোকক, আৰু জুবিন দাৰ পৰা আশীৰ্বাদ দিলোঁ আপোনালোকে। আৰু প্ৰাৰ্থনা কৰিছোঁ জুবিন দাই যে সোনকালে ন্যায়টো পায়, এই মোৰ কামনা। আৰু ভিডিঅ'টো শেষত কেনে পালে নিশ্চয় জনাব কমেণ্ট কৰি। পাৰিলে এটা লাইক এটা কৰি দিব, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম ভাল পোৱা ছাপোৰ্টে আমি আগুৱাই যাবলৈ সাহস পাওঁ। তো আজি ভিডিঅ'টো ইমানে সমাপ্ত। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ থেংকছ।